হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোকে? ভালনে বাৰু? বৰষুণ মজা বৰষুণ দি আছে কিন্তু দেই, একদম ভাল লাগি গৈছে। আৰু মই এতিয়া ঘৰতে আছোঁ। ঘৰত এতিয়া মানে কি বৰষুণৰ কাৰণে ওলাই যাব পৰা নাই, গতিকে ঘৰতে আছোঁ। এইফালে চাওক, ঘৰতে আছোঁ বৰ্তমান। এতিয়া মানে বহুত বৰষুণ পৰি আছে, একদম পূৰা বৰষুণৰ ওপৰত একদম যাব পৰা নাই। বন্ধুসকল জনাবচোন কমেণ্ট কৰি কেনেকুৱা লাগিছে আজিৰ দিনটো, বতৰটো ভালে চাগে আপোনালোকৰ ফালে? আৰু বানবাৰিষা আহি আছে ন, একদম মজা লাগিছে কিন্তু দেই। বানবাৰিষাৰ কাৰণে, বানবাৰিষা আহিলে ভাল পাওঁ আৰু ঘৰ দুৱাৰ বুৰি গ'লে আৰু ভাল লাগিব। গতিকে আমি নেক্সট দেখাম ভিডিঅ'টোত আপোনালোকৰ মানে কি সিফালে কেনেকুৱা হৈছে বানবাৰিষা। আমাৰ ফালেতো হৈছে বুলি শুনিছোঁ, কিন্তু বৰ্তমান বৰষুণৰ কাৰণে যাব পৰা নাই দেই। যাম চাওকচোন, ইফালে ইমান বৰষুণ পৰি আছে, কিন্তু বৰষুণ পৰিলে ভাল লাগে, সেইটো কাৰণে ভাল লাগিছে। অলপ বৰষুণ এৰিলে যাম পথাৰৰ ফালে, চামগৈ বাৰিষা কিমান আগবাঢ়ি আহিছে। আৰু গতিকে এতিয়া এইকেইদিনটো সুখৰে দিন, কাৰণ অলপ আৰামত আছোঁ। এনে গৰম হ'লে কিন্তু বহুত, কিন্তু একদম মাথা চাথা ঘূৰাই যায়, একদম থাকিব পৰা নাথাকিব পৰা একে অসুবিধা হৈ যায়গৈ। মানে কি আধা মৰা যেনে তেনে বাচি থাকোঁ, তাৰমানে এনেকুৱা যেন লাগে। এতিয়া এইকেইদিন মানে কি বঢ়িয়া দিছে, কিন্তু ভাল লাগিছে। তথাপিও ভিডিঅ' দিব পৰা নাই, বৰষুণৰ কাৰণে যাব পৰা নাই, সেইটো কাৰণে ভিডিঅ' দিব পৰা নাই। আৰু দিম আৰু যাম, ভিডিঅ' দিম, চাব আপোনালোকে আমাৰ গাঁৱৰ ফালে বানপানী কেনেকুৱা হৈছে ন। সেইটো কাৰণে গতিকে বন্ধুসকল এতিয়া ৰাখিছোঁ, আৰু নেক্সট ভিডিঅ'ত আপোনালোক দেখাম বানপানী কিমান ডাঙৰ হৈছে আমাৰ গাঁৱৰ ফালে, সেইটো দেখাম বন্ধুসকল। এতিয়া বাই, ধন্যবাদ থাকিল। ভিডিঅ'টো চাবলৈ নাপাহৰিব কিন্তু দেই।